9 নম্বৰ কোৱেশ্চনটো কি কৈছে if a equal to 3 4 9 12 15 18 21 b equal to 4 8 12 16 20 c এটা ভ্যালু দিয়া আছে আৰু d দিয়া আছে আমাক কি ল'ব কৈছে we have to find a minus b ঠিক আছে that means আমাক ইয়াত only a ওলাব কৈছে অলৰেডি আমি পাই আছো আমি কেনেকৈ কৰিম সাম আমি কি কৰিম ফাৰ্স্ট মই কোৰ্টে মই লিখি লৈছো ধুনিয়াকে আমি a সেটটো লিখি লম কি আছে 3 6 9 12 15 18 21 ঠিক আছে মাইনাস কি কৈছে b মই b সেটটো লিখি লৈছো ইয়াত b সেটটো আছে 4 8 12 16 20 ঠিক আছে এতিয়া আমাক কি কৈছে ভালকে চাবা আমাক কৈছে a - b ঠিক আছে ইয়াৰ যোনটো আনসাৰ আহিব হেতু কিন্তু হলাই এই প্ৰথমৰ সেটটোৰ পৰা তাৰ মানে এই a সেটটোৰ পৰা আহিব ঠিক আছে a সেটটো যেহেতু এইটো আমি ইয়াৰ পৰাই তাৰ আনসাৰ পাম কিন্তু আমি কি কৰিম আমি তাৰ পৰা b খিনি মাইনাস কৰিব লাগিব তাৰ মানে এই a সেটটোত যদি b ৰ কিবা এলিমেন্ট সোমাই আছে আমি তাক বাদ দিব লাগিব ঠিক আছে আমি চাম যে a সেটটোত b ৰ কিবা এলিমেন্ট সোমাই আছে নেকি b ত আছে 4 8 12 ইয়াত আমি চাম 4 8 12 yes মই 12 টো বাদ দিব লাগিব 16 20 ইয়াত যেহেতু বাকি কিছু নাই বাকি একো সেম নাই তাৰ মানে a - b তাৰ আনসাৰটো মই a সেটটোৰ পৰা লিখিম কিন্তু তাৰ পৰা মই 12 টো নিলিখো কিয়নো 12 টো b সেটত সোমাই আছে মোৰ আনসাৰটো কি হ'ব 3,6,9 মই 12 টো নিলিখিম লিখিম 15 18 21 ঠিক আছে নেক্সট আমাক খুদিছে a - c ঠিক আছে a - c আমি কি কৰিব লাগিব a - c কাৰণে মই a সেটটোৰ পৰা c খিনি বাদ দিব লাগিব ঠিক আছে মোৰ আনসাৰটো কিন্তু a - c বুলি ক'লে মোৰ আনসাৰটো a ৰ পৰাই আহিব মই a সেটটোৰ পৰা c খিনি নিলিখো এতিয়া চাম যে a আৰু c সেম নো কি আছে ইয়াত 6 আছে ইয়াতো 6 আছে ইয়াত 12 আছে ইয়াতো 12 আছে 6 আৰু 12 সেম আছে তাৰ মানে মই a সেটটোৰ পৰা 6 আৰু 12 টো মাইনাস কৰি দিম মোৰ কি থাকি যাব মোৰ থাকি যাব 3 মই 6 নিলিখো 9 12 নিলিখো 15 18 21 ঠিক আছে একেবাৰে ইজি নেক্সট টু আমি চাও নেক্সট টু কি কৈছে নেক্সট টু কৈছে a - d ঠিক আছে আমি a সেটটোৰ পৰা d খিনি মাইনাস কৰিব লাগে মই চাম যে a আৰু d সেম কি আছে a আৰু d আমাৰ সেম আছে a আৰু d যেহেতু একো সেম নাই ইয়াত 5 10 15 20 ইয়াত কিন্তু একো সেম নাই ঠিক আছে তাৰ মানে আমি a পৰা d খিনি মাইনাস কৰিব লাগে ঠিক আছে মোৰ আনসাৰটো কিন্তু a সেটটোৰ পৰা আহিব মই a সেটটোৱে লিখিব লাগিব যেহেতু d ৰ কোনো এলিমেন্ট এড নাই তাৰ মানে আমি a সেটটো লিখি দিব লাগে 3 6 9 12 15 18 21 ঠিক আছে ওকে নেক্সট টু আমি চাও নেক্সট টু কি আছে b - a ঠিক আছে b - a বুলি কোৱাৰ লগে লগে মোৰ আনসাৰটো কিন্তু b সেটটোৰ পৰাহে আহিব ঠিক আছে আমি চাব লাগিব আমি b সেটটোৰ পৰা a খিনি মাইনাস কৰিব লাগিব ঠিক আছে b সেটটোত আছে 4 8 12 16 20 এতিয়া মোৰ আনসাৰটো b সেটৰ পৰাই মই লিখিব লাগিব মই b সেটটোৱে লিখিব লাগিব কিন্তু b সেটৰ ভিতৰত যদি a ৰ কিবা বস্তু সোমাই আছে a ৰ কিবা এলিমেন্ট সোমাই আছে আমি হেখিনি মাইনাস কৰিব লাগিব এতিয়া সাম b আৰু a সেম কিবা আছে নেকি b আৰু a সেম আছে 12 আৰু 12 ৰ বাহিৰে বাকি একো সেম নাই তাৰ মানে আমি b সেটৰ এলিমেন্ট খিলিয়ে লিখিম ইয়াত খালি আমি 12 টো নিলিখো কাৰণ 12 টো এই a সেটত সোমাই আছে ওকে আমি কি কৰিম b পৰা a টো বাদ দিব লাগিব আমি b সেটৰ পৰা আনসাৰটো লিখিম b সেটটো লিখিম 4 8 12 টো আমি নিলিখো বিকজ 12 টো a সেটত আছে আমি কি লিখিম 16,20 ঠিক আছে ইয়াত টোটাল 10 টা কোৱেশ্চন আছে বাকিখিনিও ঠিক এনেকৈ হ'ব এনেদৰে কৰিব লাগিব ঠিক আছে সেইখিনি তোমালোকৰ বাবে হোমৱৰ্ক থাকিল যদি সেইখিনি কৰোতে কিবা প্ৰবলেম হয় মোক কমেন্টত জনাবা মই নিশ্চয় ৰিপ্লাই জনাম ঠিক আছে ওকে এতিয়া চাও কোৱেশ্চন নম্বৰ 10 এটো কি কৈছে if set x equal abcd and y equal to fbdz find x minus y ঠিক আছে x minus y বুলি ক'লে আমি জানো যে ইয়াৰ আনসাৰটো সদায় x ৰ পৰা আহিব
আমি এক্স সেটটোৱে লিখিম আৰু তাৰ পৰা খালি আমি y খিনি নিলিখো ঠিক আছে মই চাব লাগিব প্ৰথমতে যে x আৰু y সেম কি আছে সেম আছে ইয়াত b আছে এতিয়া b আছে b সেম আছে আৰু কি সেম আছে d আছে এটো d আছে তাৰ মানে মই x সেটৰ এলিমেন্ট খিনি লিখিম খালি y সেটত যেহেতু b আৰু d আছে আমি b আৰু d নিলিখো আমি কি লিখিম a লিখিলো কমা b যেহেতু ইয়াত আছে b নিলিখো c লিখিলো ওকে d ইয়াত আছে d নিলিখো ঠিক আছে আমি কি পালো a আৰু c আমাৰ আনসাৰটো কিন্তু সদায় প্ৰথমটোৰ পৰা আহিব ঠিক আছে নেক্সট টু কি আছে y - x ওকে ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো কিন্তু এই y সেটটোৰ পৰা আহিব প্ৰথমতে যোনটো থাকে আনসাৰটো সদায় তাৰ পৰা আহে আমি y সেটটোৱে লিখিম খালি y আৰু x ত যোনটো সেম আছে বা যোনটো ইন্টাৰসেকশন হয় আমি হেতু নিলিখো আমি y আৰু x ত কি সেম পাইছিলো b আৰু d ইয়াতো b আৰু d আছে তাৰমানে আমি y সেটটো লিখিম কিন্তু যেহেতু b আৰু d ইয়াৰ লগত সেম আছে আমি b d নিলিখো আমি কি লিখিম f, g ঠিক আছে ইয়াত মনত ৰাখিবলগীয়া কথা এইটোৱে যে আমি আনসাৰটো সদায় প্ৰথমটোৰ পৰা লিখিব লাগে ওকে নেক্সট আমাক খুদিছে x ইন্টাৰসেকশন y কি হ'ব তাৰ মানে x আৰু y সেম কি আছে আমি চাম এট x আৰু y কি আমি সেম পালো b আৰু d ওকে তো আমি এটো কি লিখিম b, d ঠিক আছে ওকে নেক্সট 11 নম্বৰ কোৱেশ্চনটো চাও কি কৈছে if r is the set of real numbers and q is the set of rational numbers then what is r minus q okay আমি জানো যে real number means কি real number মানে কেতিয়া হয় যেতিয়া আমি rational and irrational number বিলাক প্লাস কৰো তেতিয়া গোটে real number পাও আমি ঠিক আছে তেতিয়া গোটে real number সেটটো পাও that means real number equal to rational number plus irrational number ঠিক আছে real number সেটটো আমি r বুলি লও আৰু rational number সেটটো আমি কি বুলি কও আমি হেতু q বুলি কও ওকে এটা কিব irrational number ওকে এতিয়া আমি কি কৰিম আমাক কৈছে r - q কি ওকে আমি এটো ইকুয়েশন সলভ কৰাৰ নিচিনা কৰি দিম q টো ইফালে গলে কি হ'ব মাইনাস হৈ যাব আর q টো ইফালে গুছি আহিলে কি হ'ব r - q পাম r - q আমি কি পাম ইফালে কি থাকে যাব irrational number ঠিক আছে আমাক r - q কথা হলিছিলে আমি কি পালো r - q irrational number ওকে q টো ইফালে আহিলে মাইনাস হৈ গল ওকে নেক্সট আমি 12 number question to solve question to ki hodise state whether each of the following statement is true or false justify your answer amak kisman statement dise ami sabo lage je ebila true ne false one number to ki koise 2 3 4 5 dia ase and 3 6 dia ase duta set dia ase are disjoint set hobo karone heatot eku bostu common thakibo na lage ঠিক আছে তাত একো কমন থাকিব নালাগিব তেতিয়াহে সেট দুটা ডিসজয়েন্ট হ'ব আমি সাম ইয়াত কমন বা সেম কিবা আছে নেকি ইয়াত চালো যে 3 আছে এটো 3 আছে তাৰ মানে এইটো কমন আছে ঠিক আছে কমন যদি থাকে তেন্তে কিন্তু ডিসজয়েন্ট নহয় দ্যাট মিন্স এটো কি হ'ব এটো কি হ'ব ফলস হ'ব ঠিক আছে নেক্সট কি হদিছে আমাক a e i o u and a b c d are disjoint এটো দেখিয়ে গম পাইছো ইহঁতৰ দুটাতে a সেম আছে যেহেতু দুটা কমন কিবা এটা আছে যদি কমন কিবা থাকে তেন্তে হেতু কিন্তু ডিসজয়েন্ট নহয় দ্যাট মিন্স এটো কি হ'ব এটা ফলস স্টেটমেন্ট হ'ব ঠিক আছে নেক্সট টু চাও নেক্সট টু কি কৈছে 2 6 10 14 ইয়াত আছে 3 7 11 15 ইহঁতৰ মাজত একো বস্তু কমন নাই একো সেম নাই এই কাৰণে এটো কি হ'ব এটো ডিসজয়েন্ট সেট হ'ব ঠিক আছে যদি দুটা সেটৰ যোনটো ইন্টারসেকশন হেতু 5 হয় বা কমন একো নাথাকে তো হেতুকে ডিসজয়েন্ট সেট বুলি কয় দ্যাট মিন্স এটো ট্ৰু হ'ব ওকে নেক্সট টু চাও 2 6 10 3 7 11 যেহেতু ইয়াত একো সেম নাই তো সেই কাৰণে এটো ডিসজয়েন্ট সেট হ'ব এটো কি হ'ব ট্ৰু স্টেটমেন্ট ঠিক আছে